নমস্কাৰ, মই ৰাজকুমাৰ ডেকাই কৈছোঁ। আপোনালোকে চাই আছে আমাৰ ইউটিউব চেনেল ৰাজকুমাৰ STC। বহুত বহুত ধন্যবাদ সকলোকে এই ভিডিঅ'টো চাই থকাৰ বাবে। আজি আমি ভিডিঅ'টো এটা সাধুকথাৰ ওপৰতে হৈছে। আকৌ এজন মোৰ ষ্টুডেণ্ট ছাত্ৰ এটা বিশেষ অনুৰোধত মানে মই এই ভিডিঅ'টো বনাব লগা হৈছে। সি এটা মানে কাহিনী লিখিছে, মই খুব ভাল পাইছোঁ এই কাহিনীটো পঢ়ি। আৰু সেই কাহিনীটোৱে আজি মই অৰ্থাৎ সাধুকথা টাইপত আপোনালোকক মই ক'বলৈ বিচাৰিছোঁ। সেই কাহিনীটো বিশেষ নহয়, এটা নাম এটা দিছে এই ছাত্ৰজনে। নামটো হৈছে পোহৰ বিচাৰি। নামটো সুন্দৰ নাম, পোহৰ বিচাৰি পোহৰ জ্যোতি আমাক লাগেও। যি কি নহওক, সাধুকথাটো আৰম্ভ কৰা যাওক। শেষলৈকে ভিডিঅ'টো চাই থাকিব প্লিজ। সাধুকথাটো কেনেকুৱা হৈছে, এখন গাঁৱত মানে তিনিজন বন্ধুকেইজনৰ নাম মানস, ৰবিন আৰু খগেন। খগেনক এনাই কিন্তু ভাইৰাছ বুলি মাতে সকলে। যি কি নহওক, মানস, ৰবিন আৰু কি কৈছোঁ খগেন, এই তিনিওজন তাৰমানে এনেকুৱা বন্ধু আৰু খুব মানে এজনে এজনক মানে কি কৈছোঁ জকে যে এৰি নাযায়। চাইকেল যদি ক'ৰবাত এখন নিব লগা হয় তিনিওজন উঠিব, এনেকুৱা তাৰমানে আচৰিত বন্ধু। মানে চলা এজনৰ চলা আনজনে বনে, এজন আনজনৰ চলা এজনে বিনে। মুঠতে সিহঁতৰ নলে গলে লগা বন্ধু, জকে যে একেলগে যায়। কিন্তু পঢ়াটো সাংঘাতিক চোকা, ক'ব লাগব তাৰমানে বহুত পঢ়াব পাৰে, বহুত দে মুঠতে। আৰু সিহঁতে মুঠতে কি মানে স্কুলত টপ আৰু তিনিওটা। একবাৰ যদি এটা হয় একবাৰ এটা হয়, মুঠতে সিহঁতে মানে টপ মানে 5ৰ ভিতৰত থাকিবই তিনিওটা। আৰু ভাল মানে আৰু পঢ়া শুনা পূৰা চলি আছে। কিন্তু তাৰে ভিতৰত দুজনৰ অলপ বেলেগ। মানে কেনেকুৱা, ৰবিন আৰু খগেনৰ অলপ হেৰিটো অলপ বেলেগ। কেনেকুৱা, সিহঁতে সদায় তাৰমানে কেনেকুৱা বিচাৰে, যিকোনো পাৱাৰ হাতলৈ আহিব লাগে আৰু টকা পইচা তাৰমানে কি কৰিব লাগে কচোন, ইনকাম হ'ব লাগে, বহুত ভাল হ'ব লাগে। এনেকুৱা এটা মেণ্টেলিটি। যাৰ টকা পইচা থাকে সেয়ে যেন সকলো সেনেকুৱা ধৰণৰ বুজে আৰু সিহঁতে। কিন্তু মানস অলপ বেলেগ ধৰণৰ আছিল। মানস অলপমান লিটিল বিট শান্ত, ধীৰ স্থিৰ। সি অলপ ভাবি চিন্তি কাম কৰে। সিহঁতে মানে কি কৰিলে, এনেকুৱাকৈ মানে ডাঙৰ হৈ মানে কি হ'ল, সিহঁতে এনেকুৱাকৈ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ'ল। হাইস্কুল শিক্ষান্ত পৰীক্ষাটো বহুত ভাল নম্বৰে উত্তীৰ্ণ হ'ল, ক'ব লাগব তাৰমানে। কিন্তু মানসৰ অলপ বেয়া হৈছে পৰীক্ষা, ইমান নহয় আৰু। তথাপিতো সিহঁত বাকী দুজনে ডিষ্টিংশ্যনৰ ওপৰত পাইছে। বাকী মানসে মানে কি হৈছে, অলপ মানে কম পাইছে, ষ্টাৰ মাৰ্ক পাইছে। তথাপিতো সিহঁতে একেখন কলেজতে নাম লগালে। সিহঁতৰ এটা সপোন যে কি ভাল মানে কলেজত নাম লগাই ভাল ডাঙৰ মানুহ হোৱা, এনেকুৱা ধৰণৰ। কিন্তু মানসৰ আৰু কেনেকুৱা ধৰণে যে মই যিয়ে কাম কৰিম ভালকৈ কৰিম, আৰু কিন্তু সেই কামেদি যাতে মই জীৱনটোত কি কৰোঁ নাম কৰিব পাৰোঁ। এনেকুৱা ধৰণৰ। সেইমতে সিহঁতে মানে কলেজত পঢ়িলে। কলেজতো হায়াৰ ছেকেণ্ডেৰীটো খুব ভাল ৰিজাল্ট হ'ল তিনিজনৰ। মানে এনেকুৱাকৈ ডিগ্ৰীটো পঢ়িলে, ডিগ্ৰীটো খুব ভাল ৰিজাল্ট হ'ল, ক'ব লাগিব আৰু। কিন্তু ডিগ্ৰীটো কৰাৰ পিছত আমাৰতো ল'ৰাবিলাকত জানাই, ডিগ্ৰী কৰাৰ পিছত লাহে লাহে অলপমান কামৰ সন্ধান কৰিব লগা হয় বিভিন্ন কাৰণত। এইটো আৰু মধ্যবিত্ত পৰিয়ালৰ মানে বিশেষকৈ আমাৰ ষ্টুডেণ্টবিলাকে বেছি জানিব। কি হয় মানে কাম বিচাৰিব লগা হয়। কাম সেনেকৈ কি হ'ল, লাষ্টত যাই মানে সিহঁতে যদিকে অলপ কাম বিচাৰি গুৱাহাটীত গ'ল। গুৱাহাটীত কাম বিচাৰি যাই সিহঁতে ভালদৰে তাতে চালে, গুৱাহাটীত ভাল কাম নাপায়। তথাপি মানসেতো নাপালেই আৰু, নাপায় ঘৰমুৱা হ'ল। মানসে ভাবিলে যে যি হয় হ'ব আৰু সেই কৰিম আৰু। কিন্তু মানে সৰু সুৰা কাম এটা দুয়োটাই কি কৰিলে কচোন, মানে যোগদান কৰিলে। কাই ৰবিন আৰু খগেন। এইমতে তাৰমানে কি হ'ল কচোন, দুয়োটাই মানে কি কৰিলে যোগদান কৰিলে। সিহঁতে কাম কৰি আছে। সিহঁতৰ কিন্তু এটা লোভ এটা আছে যে কেনেকুৱাকৈ তাৰমানে কি কৈছোঁ টকা পইচা ভালদৰে ইনকাম কৰি, সেই লাগিলে বেয়া পথে হওক বা ভাল পথে হওক, মুঠতে টকা লাগে তাৰমানে, পাৱাৰ লাগে সিহঁতে। সিহঁতে তাৰমানে সেই বস্তুটোত বেছিকৈ হেৰি কৰে। মানে এটা মানে কোম্পানীত কাম কৰি আছে, যদিও সেই কৰিব পৰা নাই, সন্তুষ্ট নহয় সিহঁত, পইচা ইমান পোৱা নাই। তাৰপিছত মানসে ঘৰলৈ আহিলে। মানসে ভাবিলে কি যি হয় হ'ব আৰু মই। ঘৰত অলপ কিছু মাটি আছিল, এই মাটিত মানে চন পৰি থকা মাটি কিছুমান আছিল, খেতি বাতিত দেউতাকো আছে, দেউতাকক অলপ সহায় কৰি দিলে। লাহে লাহে সি খেতিত কামত জড়িত হ'ল। ভাল মানে খেতিতে লাগিলে, তাৰমানে শস্য পাতি ভালদৰে উৎপাদন কৰিলে। সি বজাৰত বিক্ৰীও কৰে, তাৰ মাজে মাজে সি ইণ্টাৰভিউ দিয়ে, ভালদৰে হেৰি কৰে। এইমতে আৰু কি হ'ল, সিহঁত দুজনৰ গুৱাহাটীত থাকে সৰু সুৰাকৈ কাম কৰে। কিন্তু সিহঁতে কি হ'ল, এই মানে ৰবিন আৰু কি হ'ল কচোন, খগেনে কি পালে কচোন, এটা অনুসন্ধান পালে, এটা কেনেকুৱা কামৰ এটা অনুসন্ধান পালে, যিটো কাম খুব কমকৈও কষ্ট কৰিব লাগে, কিন্তু ৰিস্ক বহুত, কম কষ্ট কৰিব লাগে, কিন্তু টকাও বহুত। সিহঁতে বোলে এই সুবৰ্ণ সুযোগ আৰু কামত লাগি যাব লাগিল। এনেকৈ সিহঁতে কি কৰিলে কচোন, পূৰা সেই বেয়া কামটোৱে কৰিব ধৰিলে। কিন্তু বেয়া কামৰ পৰা বহুত পৰিয়ালৰ বহুত অনিষ্ট হ'ব ধৰিলে। সেইবিলাক নাচায় আকৌ, মুঠতে বেয়া কামটো কৰিব, বেয়া কামেই কৰে, তাৰ পৰা টকা ঘটে।
হয়নে মানে এনেকুৱা তাৰমানে সিহঁতৰ বহুত মানে কি হ'ল কোৱাচোন আমাৰ পৰিয়ালৰ লগতে বহুত ল'ৰা ছোৱালীৰ জীৱন ধ্বংস হ'ল সিহঁতে সেনেকুৱা কাম কৰে তাৰমানে মুঠতে সিহঁতৰ টকা আহিব লাগে সিহঁতে কিন্তু বহুত টকা পালে ঘৰলৈ আহিলে ঘৰতো বহুত সুন্দৰ সুন্দৰ বঢ়িয়া ঘৰ বিল্ডিঙে মানে দিলে হয় না ৰবিনেতো বিল্ডিঙে বনালে হয় না খগেনে বিল্ডিং বনালে আহি মানে কি আমাৰ বক্স টাইপৰ ঘৰ এটা বনাইছে যদিও কি মাটিও বহুত কিনিলে সেইমতে তাৰমানে কি হ'ল কোৱাচোন মানসক আৰু ঘৰত কৈ থাকে যে তুমি কি কৰি আছা তুমি এতিয়া খেতি কৰি আছা বহুতে এনেকৈ কয় কিন্তু মানসে আৰু মাক দেউতাকৰো কয় যে তুমি ইয়াতে ভালে আছা বহুত ভাল তথাপি মানসৰ কি কৰে ধৈৰ্য কৰে কি কৰে কোৱাচোন ভাল ইণ্টাৰভিউ ক'ৰবাত দি থাকে বেচাৰ কষ্ট কৰে যি হয় হ'ব চাকৰি নাপালে খেতিয়ে ভালকৈ কৰিম এনেকুৱা ধৰণৰ তাৰপিছত লাহে লাহে কি হ'ল কোৱাচোন সি ইণ্টাৰভিউ দি থাকোঁতে কি হ'ল এটা মানে সেই কৰোঁতে কি হ'ল কোৱাচোন গতিকে তাৰ সেইও আছিল ডিগ্ৰীও আছিল ইতিমধ্যে মাষ্টাৰ ডিগ্ৰীও কৰি আছিল মাষ্টাৰ ডিগ্ৰীও কমপ্লিট হ'ল আৰু সি কি কৰিলে কোৱাচোন এদিন এখন মানে কি কৰিছোঁ কোৱাচোন ভাল এখন মানে এটা মানে হেৰিত মানে কি কৰিলে চাকৰি এটা পালে আৰু এখন মানে কি থানাত তাৰমানে সি অচি হৈ গ'ল সি আৰু মানে ভাবা নাই আৰু যে ভালকৈ কাম কৰি আছে পুলিচ হ'ল তাৰমানে তথাপিতো সি খেতিয়ক মানুহ খুব ভাল পায় খুব মৰম কৰে এনেকুৱা আৰু সেইমতে কি হ'ল ইহঁত দুজন যে আছিল আমাৰ ৰবিন আৰু খগেন ইহঁত দুজনে আৰু কি কৰে পুৰা বেয়া কামে কৰি আছে এদিনাখনতো কি হ'ল ইহঁত এশ গৰুলে মাৰিলে যে বাঘৰৰ মৃত্যু বুলি কয় আমাৰ এনেকুৱা হৈ গ'ল চ' ইহঁতৰ তাৰমানে কি হ'ল কোৱাচোন কি ধৰা পৰিলে এদিনাখন ধৰা পৰোঁতে একদম তাৰমানে জানিছা সেইটো আৰু চ' মহসকলে তাৰমানে পূৰা চাৰিওফালে ছ'চিয়েল মিডিয়াত প্ৰচাৰ হৈ গ'ল সিহঁতৰ বহুত সন্মান আনি গ'ল আত্মসন্মান শেষ হৈ গ'ল সিহঁতৰ মানে সিহঁতৰ এনেকুৱা এটা অৱস্থা পালে যে সিহঁতে গোটেই সাৰা জীৱন মানে কি কৰিব লাগিব কোৱাচোন জেলত কটাব লাগিব মানে যিটো কয় আমি যাৱজ্জীৱন কাৰাদণ্ড মানে গোটেই যাৱজ্জীৱন কাৰাদণ্ড থাকিব লাগিব তাৰপিছত সিহঁতে মানে কি বহুত দুখ সিহঁতে কি কৰে এতিয়া কাকো নাইও চিনিও নাপায় এনেকুৱা ধৰণৰ ঘৰৰ মানুহে কাম কৰিব নোৱাৰে কি হ'ল পুলিচ যিখন পুলিচ থানা ৰাখিছিল সেই পুলিচ থানাৰ অচিত হৈছিল কাই আমাৰ মানস আৰু মানসে গ'ল মানসেতো চিনি পালে দুটা ঘৰে যোন তোমালোক গোটেই সিহঁতে গ'ল মানস আমাক কিবা কৰি বচোৱা আমি নলেহে আৰু আমি প্লিজ লোৱা কিবা কৰি তেতিয়া মানসে ক'লে চাওক তোমালোক দুটা মোৰ বন্ধু আছিলা বন্ধুৰ কাৰণে মই জান দিব পাৰোঁ কিন্তু তোমালোকে জানি বুজি এটা ভুল কৰিছা যে জানি বুজি তোমালোক দুটাই অসৎ পথ লৈছা হয় না চ' বেয়া কামে দি তোমালোকে পইচা ইনকাম কৰিছা গতিকে এইটোত মই জানি বুজি কৰিছা ভুল নাই এইটোত মই ক্ষমা কৰি দিব নোৱাৰিম কিন্তু এনে বন্ধু হ'লে মই জান দিব পাৰোঁ সেইটো বেলেগ কথা কিন্তু জানি বুজি তোমালোক ভুল কৰিছা গতিকে তোমালোক দুটা শাস্তি পায় যোগ্য গতিকে তোমালোকে আন্ধাৰ বুলি জানিও তাত তোমালোকে কি কৰিছা কোৱাচোন সোমাই পৰিছা আন্ধাৰতে আন্ধাৰে কেতিয়াও এইটো পোহৰ হ'ব নোৱাৰে গতিকে ভাল মূল্যৱান বস্তু আন্ধাৰত পৰি থাকিলে আন্ধাৰত দেখাই নাপায় গতিকে তোমালোকে তাৰমানে কি কৰিছা কোৱাচোন বা বেয়া বস্তু বুলি ভাল মানে সেই কৰিছা তোমালোকে বহুত হেৰি কৰিছা মানে আন্ধাৰত সোমাই পৰিছিলা বহুত পইচা পাম বুলি টকা পইচা পাম বুলি কিন্তু আজিৰ জীৱন তোমালোকৰ কি হ'ল আজি আন্ধাৰতে থাকিব লাগিব তোমালোকে জেলত যাবই লাগিব উপায় নাই মই একো কৰিব নোৱাৰিম চ' গতিকে ইয়াৰ পৰা আমি এটা কথা শিকিলোঁ যে কি যে আন্ধাৰত আমাৰ আন্ধাৰে হয় সদায় পোহৰ বিচাৰিলেও পোৱা নাযায় গতিকে ভাল জীৱনত তাৰমানে কিবা এটা কৰিব লগা হ'লে তাৰমানে কি কৰিব লাগিব আমি যে সৎ পথেদি ভালদৰে আমি ইনকাম কৰিব লাগিব ভালদৰে চলিব লাগিব আমি খেতি কৰিব লাগিব আমি খেতিয়ক সন্মান কৰিব লাগিব আমি সকলোকে সন্মান কৰিব লাগিব যে কাম মোৰ সৰু বৰ নাই গতিকে ভাল কাম কৰক ভাল কামেদি আগুৱাই যাওক এইটোৱে মোৰ কামনা ধন্যবাদ সকলোকে আৰু প্লিজ কমেণ্ট কৰিব বহুতো কমেণ্ট কৰে মোক খুব ভাল পাওঁ আৰু কমেণ্ট কৰিব লাইক কৰিব ভিডিঅ'টো আৰু ছাবস্ক্ৰাইব কৰিব চেনেলটো যিসকলে ছাবস্ক্ৰাইব কৰা নাই ধন্যবাদ